ওকে, ইয়াৰ আগৰ ভিডিঅ'টোত আমি পাইছিলোঁ যে কেইবাটাও বিক্ৰিয়া পাইছিলোঁ। আমি সংযোজন বিক্ৰিয়া পাইছিলোঁ, বিযোজন বিক্ৰিয়া পাইছিলোঁ, আমি অপসৰণ বিক্ৰিয়া পাইছিলোঁ। এবাৰ আমি পঢ়িম দ্বি অপসৰণ বিক্ৰিয়া। দ্বি অপসৰণ বিক্ৰিয়াৰ পৰা আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এটাই আহে, সেইটো হৈছে অধক্ষেপণ বিক্ৰিয়া কাক বোলে। এতিয়া আমি এটা বস্তু জানিব লাগিব যে দ্বি অপসৰণ বিক্ৰিয়াত কিছুমান বগা অদাব্য পদাৰ্থ দেখা পোৱা যায়, ইয়াকে অধক্ষেপ বুলি কয়। আৰু যিবোৰ বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় তাকে অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট, পৰীক্ষাত বাৰে বাৰে আহি থাকে যে অধক্ষেপণ বিক্ৰিয়া কাক বোলে বা অধক্ষেপ ক'ত উৎপন্ন হয়। তো অধক্ষেপ ক'ত উৎপন্ন হয়? দ্বি অপসৰণ বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয়। তাৰ পাছতেই আমাৰ পিছৰ প্ৰশ্নটো হৈছে যে জাৰণ বিক্ৰিয়া। জাৰণ বিক্ৰিয়া কাক কয় আৰু বিজাৰণ বিক্ৰিয়া কাক কয়? জাৰণ বিক্ৰিয়া কাক কয়? যে যি বিক্ৰিয়াত অক্সিজেন যোগ হয় নাইবা হাইড্ৰজেন বিয়োগ হয় তাকে জাৰণ বিক্ৰিয়া বোলে। হয় তাত অক্সিজেন যোগ হ'ব লাগিব, নহ'লে তাৰ পৰা হাইড্ৰজেন বিয়োগ হ'ব লাগিব। যিকোনো এটা কণ্ডিশ্যন যদি আমাৰ ফুলফিল হয় তাকে আমি জাৰণ বিক্ৰিয়া বুলি কওঁ। তাক আমি ইংলিছত অক্সিডেশ্যন ৰিয়েকশ্যন বুলি কওঁ। কি বুলি কয়? অক্সিডেশ্যন ৰিয়েকশ্যন। অক্সিডেশ্যন ৰিয়েকশ্যন। মই ইংলিছ টাৰ্মটো কিয় লিখি দিছোঁ, পিছলৈ আমাক লাগিব। তাৰপিছত আহি গ'ল বিজাৰণ বিক্ৰিয়া। বিজাৰণ বিক্ৰিয়া কাক কয়? যে যি বিক্ৰিয়াত অক্সিজেন বিয়োগ হয় নাইবা হাইড্ৰজেন যোগ হয়, ইয়াৰ ভিতৰত যিকোনো এটা কণ্ডিশ্যন ফুলফিল হ'ব লাগিব। যে যি বিক্ৰিয়াত অক্সিজেন বিয়োগ হ'ব নহ'লে হাইড্ৰজেন যোগ হ'ব লাগিব, তাকে কি বুলি কয়? বিজাৰণ বিক্ৰিয়া বুলি কয়। আৰু বিজাৰণ বিক্ৰিয়াৰ ইংলিছটো যদি আমি লিখি দিওঁ তেতিয়া তাত হ'ব ৰিডাকশ্যন ৰিয়েকশ্যন। ৰিডাকশ্যন ৰিয়েকশ্যন। ওকে, এটা হ'ল অক্সিডেশ্যন ৰিয়েকশ্যন আৰু এটা হৈছে ৰিডাকশ্যন ৰিয়েকশ্যন। আমি প্ৰথম অক্সিডেশ্যন ৰিয়েকশ্যনত দেখিছানে কাৰ্বন প্লাছ অক্সিজেন, দেখিছেনে অক্সিজেন যোগ হৈছে, সেইকাৰণে আমি কি বুলি কৈছোঁ তাক? জাৰণ বিক্ৰিয়া। আৰু ইয়াত যদি আমি চাওঁ বিজাৰণ বিক্ৰিয়াটো দেখিছানে কপাৰ অক্সাইড আছিলে, কিন্তু ইয়াত কপাৰ আছেহি, অক্সিজেনটো নাইকিয়া হৈ গ'ল, হয় নে নহয় বাৰু? সেইকাৰণে কি বুলি কয়? বিজাৰণ বিক্ৰিয়া বুলি কয়। তাৰপিছত 3 নম্বৰত এটা ইম্পৰ্টেণ্ট হৈছে কি যে জাৰণ বিজাৰণ বিক্ৰিয়া। এইটো পৰীক্ষাত আহে মাজে মাজে যে জাৰণ বিজাৰণ বিক্ৰিয়া কাক বোলে। একেলগে যদি আমাক প্ৰশ্নটো সোধে, দুটা প্ৰশ্ন আহিব পাৰে, জাৰণ বিক্ৰিয়া কাক বোলে নহ'লে বিজাৰণ বিক্ৰিয়া কাক বোলে। যদি পৰীক্ষাত যদি এনেকৈ আহে যে জাৰণ বিজাৰণ বিক্ৰিয়া কাক বোলে, নাইবা ইয়াক ইংলিছৰ টাৰ্মটো ৰেডক্স বুলি কয়, ৰেডক্স ৰিয়েকশ্যন বুলি কয়। ৰেডক্স ৰিয়েকশ্যন। কিয় কয় ৰেডক্স ৰিয়েকশ্যন? কাৰণ আমি ইয়াৰ আগত পাইছিলোঁ যে প্ৰথম পাইছিলোঁ অক্সিডেশ্যন, যাক আমি জাৰণ বুলি কৈছিলোঁ, অক্সিডেশ্যন। তাৰপিছত আৰু এটা আছিলে কি? ৰিডাকশ্যন। দেখিছানে বাৰু? অক্সিডেশ্যনৰ পৰা কি আহিলে? OX আহিল, ৰিডাকশ্যনৰ পৰা আহিলে RED। তো মিলি পেলাই কি হৈ গ'ল? ৰেডক্স। তো ইয়াকে কয় ৰেডক্স ৰিয়েকশ্যন। সেইটোকে আমি জাৰণ বিজাৰণ বিক্ৰিয়া বুলিও কওঁ। এতিয়া এই জাৰণ বিজাৰণ বিক্ৰিয়াটো কি হয়? যিবোৰ বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে হয় তাকে কি বুলি কোৱা হয়? জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়। আমি এক্সাম্পল চালে গম পাম। ইয়াত দেখিছানে কপাৰ অক্সাইড, অক্সিজেন আছিলে, ইয়াত আহি অনলি কপাৰ আছেহি, তো এইটো কি হৈছে? বিজাৰণ হৈছে, কাৰণ অক্সিজেন কি হৈছে? নাইকিয়া হৈছে। ইয়াত যদি চাওঁ হাইড্ৰজেন আছিলে আৰু অক্সিজেন কি হৈ গ'ল? যোগ খাই গ'ল, তাকে আমি কি বুলি ক'ম? জাৰণ বিক্ৰিয়া বুলি ক'ম। তো জাৰণ আৰু বিজাৰণ যিহেতুকে একেলগে সংঘটিত হৈছে তাকে আমি জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স ৰিয়েকশ্যন বা ৰেডক্স বিক্ৰিয়া বুলি ক'ম। পৰীক্ষাত প্ৰশ্নটো ৰেডক্স বিক্ৰিয়া বা ৰেডক্স ৰিয়েকশ্যন কাক বোলে এনেকৈও আহিব পাৰে। তাৰ পিছৰ টপিকটো হৈছে ক্ষয়ীভৱন। এইটো বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত বাৰে বাৰে কিবা প্ৰকাৰে হ'লেও আমাক এই প্ৰশ্নটো আহে, আমি সেইটো ভালদৰে চাই যাব লাগিব। ক্ষয়ীভৱন আচলতে একো নহয়, এটা সহজ বস্তু যে ক্ষয়ীভৱন হ'ল লোহাৰত মামৰে ধৰা প্ৰক্ৰিয়া। আমি যোনবিলাক লোহাৰৰ বস্তু ব্যৱহাৰ কৰোঁ হয়নে বাৰু, দা কটাৰী আদিসমূহ যদি আমি কেইদিনমান ব্যৱহাৰ নকৰোঁ, তাত যদি পানী লাগি থাকে তাক মামৰে ধৰে। ঠিক তেনেকৈ আমাৰ গ্ৰিলৰ ৰডবিলাক বা খিৰিকীৰ ৰডবিলাক মামৰে ধৰা আমি নিশ্চয় দেখিছোঁ। সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? ক্ষয়ীভৱন, যাক আমি ইংলিছত কৰ'চন বুলি কওঁ। এই ক্ষয়ীভৱন প্ৰক্ৰিয়াটোৰ বিষয়ে আমি পৰীক্ষাত আহে। আৰু এই ক্ষয়ীভৱনটো ৰোধ কৰিবৰ কাৰণে কিছুমান পদ্ধতি আছে, আমি জানো। ৰং কৰা, আমি দেখিছোঁ লোহাত ৰং কৰা হয়। গ্ৰীজ সনা, যেনেকৈ চাইকেলৰ চেণ্ডেলত আমি গ্ৰীজ সানিব লাগে। দস্তা লেপন কৰা, আমাৰ খাদ্য বস্তু মানে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, আমাৰ দেহৰ ক্ষতি নহ'বৰ কাৰণে দস্তা লেপন, মানে আমাৰ খাদ্যৰ যোনবিলাক কেৰাহী, চচ কেৰাহী, সেইবিলাকত কি কৰা হয়? দস্তা লেপন কৰা হয়। তাৰপিছত তেল সনা, যে আমাৰ কিছুমান বস্তু মামৰে নধৰিবলৈ আমি কি কৰোঁ? তেল সানা পদ্ধতিটো অৱলম্বন কৰোঁ। তাৰপিছত আহি গ'ল নেক্সট টপিক, চৰ্বিৰ দুৰ্গন্ধিতা। এই টপিকটো আমাৰ আহি থাকে পৰীক্ষাত, যে তেল নাইবা চৰ্বিজাতীয় খাদ্য অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে জাৰিত হয় আৰু দুৰ্গন্ধযুক্ত হৈ পৰে, ইয়াকে চৰ্বিৰ দুৰ্গন্ধিতা বুলি কোৱা হয়। চৰ্বিৰ দুৰ্গন্ধিতা হ'লে তাৰ পৰা বাচি ৰাখিবলৈ আমাৰ কি কৰে? চিপছৰ পেকেটবিলাকত কি থয়? নাইট্ৰজেন ভৰাই থয়। তো পৰীক্ষাত আমাৰ এনেকৈও প্ৰশ্ন আহিব পাৰে যে চিপছৰ পেকেটসমূহত নাইট্ৰজেন ভৰাই থোৱাৰ কাৰণ কি? তেতিয়া আমি লিখিম যাতে চিপছৰ পেকেটত থকা ভিতৰত থকা বস্তুবিলাক দুৰ্গন্ধযুক্ত হৈ নপৰে। কিয়নো আমি জানো যে অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে
আমাৰ খাদ্য বস্তুবিলাক কি হয় জাৰিত হয় আৰু দুৰ্গন্ধ ওলায় খাবৰ অনুপযোগী হৈ পৰে সেইকাৰণে কি কৰা হয় চিপছৰ পেকেটবিলাকৰ ভিতৰত নাইট্ৰজেন গেছ ভৰাই থোৱা হয় আৰু আমাৰ বাকি থাকিলে সৰুকৈ দুটা বিক্ৰিয়া আমি আগতে কৈছিলে তাপবৰ্জ্য বিক্ৰিয়া আৰু এটা হৈছে তাপগ্ৰাহী বিক্ৰিয়া যিবোৰ বিক্ৰিয়া তাপৰ উৎপত্তি হয় তাক তাপবৰ্জ্য বিক্ৰিয়া বুলি কোৱা হয় যেনেকৈ C+O2 CO2 ইয়াত কি হৈছে তাপৰ উৎপত্তি হৈছে আৰু এটা হৈছে তাপগ্ৰাহী বিক্ৰিয়া যিবোৰ বিক্ৰিয়া তাপ শোষণ হয় বা প্ৰয়োজন হয় তাক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় সেই তাপ গ্ৰহণ কৰে মানে সেইকাৰণে আমি দেখিছোঁ এই আগত কৈছোঁ যে কেলছিয়াম কাৰ্বনেটক তাপ দিলে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ হয় এইকেইটাই আছিল আমাৰ এই চেপ্টাৰটোৰ মূল বিষয়বস্তু এইকেইটাৰ পৰা আমাৰ বেছি কুৱেশ্যন এৰাইজ হয় ঠিক আছে তো এই 9টা বিক্ৰিয়া আমি মনত ৰাখিম তাৰ উপৰি খৰি ভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা অধক্ষেপণ বিক্ৰিয়া এই বস্তুখিনি আমি মনত ৰাখিব লাগিব ধন্যবাদ এই পাৰ্টটোত আমি এইখিনি কভাৰ কৰিলোঁ নেক্সট পাৰ্টত আমি কুৱেশ্যন এনচাৰলৈ যাম যে কেনেকৈ আমি কুৱেশ্যন এনচাৰখিনি কৰিব পাৰোঁ কিতাপৰ ভিতৰত থকা কুৱেশ্যন এনচাৰখিনি আমি নেক্সট পাৰ্টত কৰি দিম তাৰপিছত আমি যাম কেনেকৈনো সমীকৰণ সন্তুলন কৰে তাৰ ওপৰত এটা ধুনীয়া ভিডিঅ' মই লৈ আহিম ধন্যবাদ